নমস্কাৰ চিনিটো পাইছে ৰাতিপুৱাই দা লৈ ওলাইছো ধেমালি নহয় কিন্তু সবকে বিহুৰ শুভেচ্ছা থাকিল ৰঙালী বিহুৰ আজি গৰু বিহু তাকে ৰাতিপুৱা অলপ ফুৰি উঠা দেৰি হ'ল তো দেউতাই বৈদ্য বকিলে মানে কি হ'ল দেৰিকে উঠিলো কিন্তু আজি যে গৰু বিহু আৰু বিহু দিনা পৰম্পৰা হিচাপে কিছুমান কাম থাকে নহয় মৰ্নিং তো সেই কথাখিনি পাহৰি গলো তো আহকচোন যাওঁ কাম অলপ আছে মানে ইনে দা লৈ অহা নাই বিশেষ এটা কাৰণতে আহিছো চাওঁচোন কি হয় বলক জংঘল পালি না পালি কিবা এটা পালে বোলে বুজিছে ৰ'ব দেই কি পালে আপোনালোকক দেখাই আছো কি পালে ৰ'ব এখন দা দেখিছে একদম হে পালি এই কেতিয়াবা বিচাৰি ফুৰিছো এই নেপাওঁ ক'ত আছে হে ৰ'ব দেই আপোনালোকে এইটো হয়নে এইটো আচ্ছা ফাইনেলি বস্তু এটা পাই গ'লো কিন্তু আমাৰ ই আছিলে লগত ফাইনেলি বস্তু এটা পাইছো আপোনালোকক দেখাই দিওঁ আপোনালোকে চাওকচোন ধৰিব পাৰিছেনে এইটো কি এই বস্তুটো বিচাৰি তেতিয়াপে ঘুমৈ ফুৰিছিলো বাঁহবাৰীত আৰু এতিয়া ফাইনেলি পাই গ'লো খুব ভাল লাগিছে আৰু এই বস্তুটোৰ নামটো আপোনালোকে জানেনে বাৰু এইটো নাম কি আছিলে মাখিলতি গছ এইটো মাখিলতি গছ গম পাইছেনে আৰু মাখিলতিৰ লগতে আৰু বহুত কিবা কিবি লাগিব ন আৰু দীঘলতিও লাগিব এইটো মাখিলতি বুলি কয় এইটো মাখিলতি এই ইয়াৰ পৰা আমি গছডাল কাটি নিনো হে গছডাল কাটি নিলে অসুবিধা হ'ব তুমি মোবাইলটো এনেকৈ ধৰা মই এপাত ঠানি দুটা কাটি লৈ যাম আচ্ছা ঠানি দুটা কাটি লৈ গ'লে হ'ব আচ্ছা আমাৰ গৰু কেইটা আছিলে গৰু দুজনী আছিলে দুজনী আছিলে ন তা নহয় দুজনী তো আমাৰ হৈ গ'ল ফাইনেলি মাখিলতি আৰু আমাৰ মাখিলতি হৈ গ'ল এতিয়া আমাক হেৰি লাগিব দীঘলতি পাতটো ইয়াত হয়তো নাপাম তো আৰু এটা বস্তু বিচাৰিব লাগিব এতিয়া আমি ধৰ বটা লাগিব তৰা গছ লাগিব এনেকে বহুত বস্তু লাগিব ফাইনেলি ৰাতিপুৱা এই বস্তুটোহে বিচাৰি আহিছিলোঁ বুজিছেনে এতিয়া আমি বেলেগ এটা বস্তু বিচাৰিছোঁ মই ধৰক জংঘলৰ ভিতৰত আছোঁ যদিও মনটো অলপ ভাল লাগি আছে কিয় জানে না যে বিহু যে সেইকাৰণে তো চাওঁ আৰু কি আমি বিচাৰি পাওঁ ব'লা এইফালেদি গুচি যাওঁ নেকি কুকুৰটো কি হ'ল ভয় লাগে নহয় অকণ জংঘল নহয় জানো হে কুকুৰটো মাত বল আচ্ছা ফাইনেলি ৰ'ব দেই মাকি আৰু এটা বস্তু বিচাৰি আহি আছো যিকেইটা বস্তু ইম্পৰ্টেণ্ট হয় সেইকেইটা বস্তুৱে লাগিব বেলেগ বস্তু প্ৰয়োজন নাই বা যি গালি দিলে দেউতাই সঁচাকে দেই মানে আপোনাৰ বিহু বতৰত এনেকে বহি থাকিব নোৱাৰি আৰু একদম জেগা পাই গ'লো আহি ইয়াত দুটামান বস্তু আছে আপোনালোকে চাব পাৰে এইডালক কোৱা হয় তৰা গছ পাতটো অকণ মেলি দিয়াচোন এইডাল তৰা গছ আপোনালোকে ধৰিব পাৰিছে ইয়াক আমি ফাইনেলি কাটি উঠাই দিওঁ টান তৰা গছটো এইটো তৰা আৰু এয়া বটা চাওক এয়া বটা অকণমান বৰ বটা বুলি কয় এই বটা অলপ কাটি লৈ যাব লাগিব ভাগৰ লাগি গ'ল বাপৰে বাপ তো ফাইনেলি বটা গছটো অলপ ধৰি দিয়া ইয়াৰ পৰা অলপ সৰুকৈ দুটা টুকুৰা কাটি দিলেই হ'ল আয়া পাইছোঁ আৰু এটা হৈ যাব দুপিছে হৈ যাব আৰু দুটামান বস্তু লাগিব গম পাইছেনে আৰু দুটামান বস্তু লাগিব এতিয়া আমি ধৰক বটা পালোঁ মাখিলতি পালোঁ দীঘলতি লাগিব ভেটেৰী লাগিব আৰু কিবা এটা লাগিব নহয় তৰা গছ লাগিব তৰা গছটো পাইছোঁ বাৰু ভাঙৰ পুলি এটাও লাগিব এয়া আমাৰ পৰম্পৰা আমি পাহৰিব নালাগে এয়া আমাৰ পৰম্পৰা তাৰপিছত আমি ফাইনেলি এতিয়া ভেটেৰী গছ বিচাৰি যাম ভেটেৰী গছটো 7 দিনলৈকে গৰুক আমি এচাৰি দি কোবাব নাপায় গতিকে আমি চাওঁ ইয়াতে ডেফিনেটলি ভেটেৰী গছ পোৱা যাব এইটো পাই গ'লোঁ দেখিলে এইটো এয়া এচাৰি দি কোবাব লাগিব এইবোৰ ভেটেৰী গছ বুলি কয় ভেটেৰী গছটো আপোনালোকৰ ভাষাত কি কয় নাজানো মোৰ ভাষাত মই ভেটেৰী গছ বুলিয়ে কওঁ ইয়া একদম পুৰা কাটি দিলোঁ এইটো অলপ ধৰাচোন তুমি ফাইনেলি আমি ভেটেৰীটো পাই গ'লোঁ এইটো ভেটেৰী গছ চাই ল'ব আজি মই বহুত চিনি নাপাওঁ আজি শিকিছোঁ সঁচাকৈ কৈছোঁ গতিকে বিহু বুলি একো নাই আৰু এইডাল দিহে আপোনাৰ 7 দিন আমি মানে গৰুক হয়তো কোবনিৰ কাৰণে বা তেওঁলোকক গৰুকেইটাক শিক্ষা দিবলৈ এই
ব্যৱহাৰ কৰা হয় আৰু এডাল ভেটি গছ পালে ৰ'ব এই যে এই ৰঙা ফুলটো চাব আৰু বগা বগা এনেকুৱা ফুল হ'ব টেনশ্যন ল'ব নালাগে একদম ক্লিয়াৰ আছে বাছ এয়া হ'ল এচাৰি এইকেইডাল এচাৰি দি আপোনাৰ আমি 7 দিনলৈকে গৰুক এইকেইডাল দিহে ব্যৱহাৰ কৰিব পাৰিব বেলেগ এচাৰি বোলে নোৱাৰে ককা দেউতাহঁতে কৈছিলে বাৰু যি নহওক আচ্ছা এতিয়া আৰু আমি কি বিচাৰি যাম এতিয়া আমাৰ বতাহ হৈ গ'ল মাখিলতী হৈ গ'ল তৰা গছ হৈ গ'ল দীঘলতি পাতটো আছে ন দীঘলতি পাতটো আমি হয়তো অকণমান ইফাল সিফাল বিচাৰিব লাগিব চাই লওঁ যিমান পাৰোঁ সম্ভৱ বিচাৰিম আৰু দীঘলতি অসম্ভৱ যেনে পাই আছোঁ তথাপিও চাওঁ বাৰু কি হয় তাৰপিছত আৰু কি লাগিব আৰু মাখিলতিটো লৈ হৈ গ'ল আৰু তাৰপিছত ভাঙল ভাঙৰ গছ এটা লাগিব সেইটো আমি পিছত দিম বাৰু আৰু ফাইনেলি বস্তুখিনি হৈছে ৰাতিপুৱাই গালিটো খাই বিৰাটেই আমনি পালোঁ কিন্তু এতিয়া মনটো ভাল লাগিছে কিয় বস্তুখিনি বিচাৰি থাকোঁতে পাই আছোঁ তো আৰু আহক আমি আৰু দুটামান বস্তু লওঁ এয়াহে কিন্তু আমাৰ পৰম্পৰা আজি বোলে গৰু বিহু সেয়েহে শুনা পাই ৰাতিপুৱাই ভাল লাগিল কিন্তু কামখিনি কৰিবলৈ আহোঁতে আমাৰ আকৌ মনটো অলপ বেয়া লাগে বিচনাতে শুই ফটো কেইখনমান দিব পাৰিলে ভাল লাগে কিন্তু সেই এনেকৈ জংঘলৰ মাজত যেতিয়া বিচাৰিব লগা হয় আৰু বহুতে হয়তো দীঘলতি মাখিলতি চিনি নাপায় মোৰ নিচিনা তো ময়ো আজি চিনাকি হৈহে আহিছোঁ দেই আপোনালোকৰ মাজলৈ এই আগৰ মানুহে কয় যাৰ নাই গৰু সি বোলে সবাতোতকৈ সৰু কিন্তু কথাষাৰ বিশ্বাস কৰিবলৈ এতিয়া অকণ টান হৈ গৈছেগৈ এতিয়া যাৰ আছে গৰু সিহে সবাতোতকৈ সৰু হৈ গৈছেগৈ এই ৰাতিপুৱাই ইমান কষ্ট কৰিবলগীয়া হৈছে চাওকচোন আমি ইমান কষ্ট কৰিবলগীয়া হৈছে গোটেই সৰু নিচিনাকৈ লাগিছে দিয়কচোন আচ্ছা এতিয়া আমি ফাইনেলি দীঘলতি বিচাৰি গৈ আছোঁ মাখিলতি পালোঁ দীঘলতি বিচাৰি গৈ আছোঁ দীঘলতিখিনি পাই যাম তো আপোনালোকক দেখাব পাৰিলে মোৰ ভাল হ'ব গোটেইকেইটা বস্তু দীঘলতিটো ক'ত পাম পাইছোঁ হ'বলা দীঘলতি পাইছোঁ নেকি হয় এয়া হ'ল দীঘলতি খুব সৰুকৈ পাত এটা লৈ লওঁ ইয়াৰ পৰা ধৰাচোন নেলাগিবা বহুতে যদি চাই আছে মই এই দীঘলতি পাত লৈ লৈছোঁ এইটো খুব সৰু গছ এজোপা আছিল এই দীঘলতি বোলা ঠিক কৰি লোৱা আচ্ছা চাওক এয়া আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব চাওক আজি গৰুহে বিহু আজি মানুহৰ বিহু নহয় বোলে তো গৰুৰ কাৰণে ৰাতিপুৱা অলপ দৌৰা দৌৰি কৰিলোঁ ভৰিটো অকণ কষ্ট পালোঁ তো কাইলৈ মানুহৰ বিহু কাইলৈ ভালদৰে এনজয় কৰিম বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোককো প্ৰত্যেককে ৰঙালী বিহু আৰু ফাইনেলি মই গোটেই বস্তুখিনি আপোনালোকক দেখাব পালে ভাল লাগিব ৰাতিপুৱা সঁচাকৈ বিহু আমি গৰুক গা ধুৱাবলৈ কি প্ৰয়োজন হয় দীঘলতি মাখিলতি তৰাপাতটো আমাৰ সেই ৰচাকেইডালত দিয়া হয় তাৰপিছতে আপোনাৰ ধৰক আৰু কি আছিলে ভাঙৰ গছ এটা লাগে তাৰপিছতে সন্ধিয়া সময়ত আপোনাৰ ঔটেঙা পাত লাগিব বিহলেঙেনি বুলি কয় মোৰ ভাষাত আপোনালোকৰ ভাষাত কি কয় নাজানো বাৰু সেই বিহলেঙেনি পাত লাগিব খেৰ কেইডালমান লাগিব আৰু আপোনাৰ ধৰক তুঁহগুড়া অলপ দি জগা দিব লাগিব আৰু গৰুকেইজনীক আগুৱাই আনিব লাগিব এয়া হ'ল আমাৰ অসমীয়াৰ পৰম্পৰা গৰু বিহুৰ দিনা আমি তেনেকৈ কৰোঁ আপোনালোকে কেনেকৈ কৰে জনাবচোন বাৰু আৰু এতিয়া আমি ফাইনেলি কি বস্তু প্ৰয়োজন হয় সেই বস্তুখিনিলৈ যাওঁ চল দেৰি হ'ল অসমৰ প্ৰত্যেকজন অসমীয়াই আজি গৰু বিহুৰ দিনা কি প্ৰয়োজন হয় সেইটো জনাটো অত্যন্ত প্ৰয়োজন দিয়াচোন বস্তুখিনি তো ফাইনেলি আমি পাই গ'লোঁ এয়া হ'ল ভেটেৰী তুমি এইখিনি ছাইড কৰি দিয়া এটা চাগে এয়া হ'ল তৰা গছ এক্সট্ৰা এয়া হ'ল মাখিলতি তাৰপিছত এইটো বতাহ ময়ো কাটি আনিছিলোঁ দেউতাইও খঙতে উপায় নাপায় মোক অলপ বকি তেওঁ কিবা এটা ব্যৱস্থা কৰিলে তো 2 পিচ বতাহ বাকলি লৈ আহিছে আৰু হ'ল এইটো নাম কি আছিলে এইটো গছৰ এইটো নাম পচতীয়া এইটো মই চিনি নাপাওঁ সঁচাকৈ এইটো হ'ল পচতীয়া ভাগ কৰি দে বস্তুখিনি তেতিয়া ভাল হ'ব তাৰপিছত দীঘলতি পাতকেইটা ক'ত সেই টেবুলৰ ওপৰতো আছে বোলে অলপ ভেটেৰী তৰা এইটো হ'ল আপোনাৰ বতাহ
এইটো হ'ল মাখিলতী পচতীয়া বতাহটো বেছি হৈ গৈছে তাৰপিছত এই ভাঙৰ পুলিটো ক'ত দিয়ে এইটো ভাঙৰ পুলি এইটো বস্তু লাগে ভাঙৰ পুলি ভেটেৰী তৰাটো ৰচাত দিয়ে ন ৰঙা সূতা আৰু বগা লগত তৰাটো দিয়ে দেউতাই ৰস মানে গৰুৰ পঘাবোৰ হেৰি কৰি আছে গোসাঁই ঘৰত দিব পৰম্পৰা হিচাপত আকৌ গোসাঁই ঘৰৰ পৰা সেই বস্তুখিনি উলিয়াই আকৌ মানে ধৰক সন্ধিয়া আমি গৰু আগবঢ়াওঁতে তেতিয়া সিহঁতৰ তাত নতুন পঘা পিন্ধোৱা হ'ব পঘা পিন্ধাই তেতিয়া ভিতৰলৈ আদৰি অনা হ'ব ঠিক তেনেকৈ আমাৰ বিহুটো উদযাপন কৰা হয় এইটো হ'ল দীঘলতী পাত এইটো বোলে অৰিজিনেল মই যিটো কাটি আনিছিলোঁ সেইটো বোলে ডুপ্লিকেট এজনে মোক ক'লে গতিকে এইটো অৰিজিনেল পাতটো দীঘলতী আপোনালোকে অকণমান চাই লওক মই চিনি নাপাওঁ গতিকে চিনাকিৰ বাবে লাইভটো বনাই ৰাখিছোঁ ভৱিষ্যতলৈ যাতে মোৰ প্ৰব্লেম নহয় তো মোৰ দৰে যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব আপোনালোকে পাৰিলে এই বস্তুকেইটা চিনি থৈ দিয়ক দীঘলতী ভেটেৰী এছাই হিচাপে ব্যৱহাৰ কৰা হয় তৰা গছ বটা মাখিলতী পচতীয়া এটা ভাঙৰ গছ নিচা লাগিব দিয়া হয়নে কি কাৰণে দিয়া নহয় নাজানো তাৰপিছত লাগিব আপোনাৰ চাটবাই পাহৰিছোঁ দেই এতিয়া আমাৰ চাটবাই বনাই হৈ গ'ল 2 পিচ বনাইছোঁ তো এই চাটবাই কেইডালত আপোনাৰ লাও বেঙেনা থেকেৰা হালধি এনেকৈ সোমাব তাৰপিছত এই বস্তুখিনি বান্ধাব আৰু ফাইনেলি এই বস্তুখিনি প্ৰয়োজন হ'ব এইকেইজনীৰ কাৰণে এয়া আমাৰ আজি ইহঁতৰ বিহু বোলে তাৰপিছতে আৰু এইটো এটা এই দুইজনীকে মানে বিহু হিচাপে উপস্থাপন কৰিম সিহঁতক আজি তো বস্তুখিনি দেখালোঁ আৰু আমাৰ এনেকৈ ৰেডি হৈ গৈছে আৰু ইয়াতে বান্ধি ধুনীয়াকৈ এই বস্তুটো এনেকৈ ল'ম এইফালে দুইফালে ৰচা দি বান্ধি কান্ধত ল'ব পৰা ব্যৱস্থা কৰিম আৰু ইয়া আহি গৈছে এইটোতো জাতিলাও অহা নাই থেকেৰা অহা নাই কলপাতখন আহি গ'ল দা কটাৰী ৰেডি দেউতাও ৰেডি প্ৰায় এইখিনি বস্তু লৈ আমি আমাৰ গৰু বিহু উদযাপন কৰোঁ কাইলৈ মানুহৰ বিহু গতিকে সন্ধিয়া গৰু আগবঢ়োৱাৰ পাছত তেতিয়া আমি ঢোল লৈ বিহু আৰম্ভ কৰোঁ আমাৰ গাঁও মোৰ বন্ধু বান্ধৱ মোৰ সতীৰ্থসকল আৰু ডাঙৰ দাদাসকল সকলোৱে মিলি আমি এনেকৈ বিহু মাৰোঁ তো আপোনালোকে কেনেকৈ উদযাপন কৰে কৰিব আৰু গৰু বিহু হিচাপে আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু 7 বিহু ৰঙালী বিহু বহাগ বিহু প্ৰত্যেকটো বিহুৱে শুভেচ্ছা আপোনালোকলৈ ৰাখি আজিলৈ ইমানতে বিদায় মাগিছোঁ ধন্যবাদ হেপী ৰঙালী বিহু